মাজুলীৰ লাচন চাপৰিত উপস্থিত ৰিণিকী ভূঞা শৰ্মা অতি পিছপৰা চাপৰি অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শৈক্ষিক জীৱনৰ সুবিধাৰ্থে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালিকা ৰিণিকী ভূঞা শৰ্মাই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। এখন বিদ্যালয় স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে আধাতে পঢ়া সামৰিছে বা বিদ্যালয় এৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে স্থাপন কৰিব এখন বিদ্যালয়। বিদ্যালয়খনে উপকৃত কৰিব পিছপৰা অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত। বাল্যচৰাৰ আজি 2 নম্বৰ আজি ইয়াতে আমি এডিশ্যনটো আৰম্ভ কৰিছোঁ। মই ইতিমধ্যে ক'লোঁ যে বাল্যচৰা এটা এনেকুৱা অনুষ্ঠান য'ত পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীখিনি যোনে টিউশ্যন বা শিক্ষাৰ কোনো ব্যৱস্থাটো নাপাই পেলাই তেখেতসকলে কি হয় পঢ়া শুনাৰ পৰা ওলাই আহি পেলাই পথাৰে ঘূৰি নিজৰ জীৱনটো এটা বেলেগ এটা দিশলৈকে লৈ যায়। আৰু আমি প্ৰাইডিষ্টৰ পৰা আমি এটাই ভাবিছোঁ যে আমি গোটেইখিনি যেতিয়া যিখিনি স্কুলত ধৰক কেতিয়াবা বুজি নাপায় কিবা নাপায় তেতিয়া আমি সেই গেপটোত আমি সোমাব বিচাৰিছোঁ যাতে তেওঁলোকক আমি গোটেই শিক্ষাখিনি যিমানখিনি পাৰোঁ আমি আগুৱাই লৈ যাব পাৰোঁ, যাতে তেওঁলোকে স্কুলৰ পৰা ড্ৰপ আউট নহয় অন্তত মেট্ৰিকটোলৈকে হ'লেও যাতে পাছ কৰি পেলাই যাতে ভৱিষ্যত পৰিকল্পনাটো তেওঁলোকৰ নিজৰ জীৱনটো আৰম্ভণি কৰিব পাৰে। সেইটো এটা পৰিকল্পনা ওদালগুৰিত ইতিমধ্যে আৰম্ভ হ'ল। আৰু ইয়াতে আন এটা সমস্যা আছে যে বহুত সৰুতে পঢ়া শুনা এৰি দিয়ে, হয়তো কেইবছৰমান ডাঙৰ হৈ গ'ল, তেতিয়া সেইটোৰ কাৰণেও আমি বিশেষকৈ সিহঁতক আকৌ বেলেগ এটা প্ৰগ্ৰেমত আমি সেই ক্লাছটোলৈকে লৈ যায় যাতে আমি সেই ধৰক 2ত পঢ়া এৰিছে কিন্তু সিহঁতি 14-15 বছৰ হৈ গৈছে, তেতিয়া আমি ক্লাছ 8লৈকে যাতে আমি সিহঁতক পঢ়াখিনি আগুৱাই নি আকৌ 8ৰ পৰা ৰিকানেক্ট কৰি যাতে আৰু আগুৱাই লৈ যাব পৰাও প্ৰচেষ্টাটো আছে। আৰু ইয়াতে গোটেইখিনি আমি গুৱাহাটীৰ পৰা আমি জাষ্ট আমাৰ প্ৰাইডিষ্টৰ পৰা আমি চোৱা চিতাখিনি কৰিম, কিন্তু দায়িত্বটো ইয়াৰে সমাজৰ মহিলাখিনি আৰু ইয়াতে যিখিনি উঠি অহা যুৱক MA BA পাছ কৰিছে সিহঁতসকলে ইয়াতে তেখেতকক শিক্ষা পাঠদানটো কৰিব। মেম দুৰ্গম অঞ্চল আৰু আটাইতকৈ মাজুলী পিছপৰা অঞ্চল বুলি কোৱা হয় এইটো অঞ্চল, বাৰিষা যথেষ্ট যোগাযোগ বিচ্ছিন্ন হৈ থাকে, গতিকে নিশ্চিতভাৱে এইটো অঞ্চলত আপোনালোকে এই অঞ্চলটো মানে যিটো চইচ কৰিছে আপোনালোকে খুব ভাল কৰিছে। আমাৰ উদ্দেশ্যটোৱে সেইটো যে আমি আটাইতকৈ যিবিলাক অঞ্চলত ল'ৰা ছোৱালীখিনি ইচ্ছা থাকে কিন্তু কামটো কৰিব নোৱাৰে বিকজ তাহাঁতৰ যোগাযোগৰে থাকে বা ইয়াতে মাজুলীত যেনেকৈ 6 মাহ ধৰি ধৰক ফ্লাডতে পানী হৈ থাকে আৰু সিহঁতে নিজৰ জীৱনৰ পৰা বিচ্ছিন্ন হৈ যায়, নিজৰ জীৱনৰ দিশৰ পৰা, আৰু সেইটো যাতে নহওক আমি সেইটো প্ৰচেষ্টাত আমি আজি এই বাল্যচৰাটো আৰম্ভ কৰিছোঁ। ধন্যবাদ। আজিৰ দিনটো সঁচাকৈ এক ঐতিহাসিক দিন বুলি আমি ক'ব লাগিব আৰু আমি ঐতিহাসিক দিনৰ এক সাক্ষী হ'বলৈ গৈ আছোঁ যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক ভাৰতবৰ্ষৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্তিকৰণৰ কাৰণে যি দিনে নিশাই কাম কৰি আছে আৰু তাৰে আমি অংশীদাৰ হিচাপে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহধৰ্মিনী ৰিণিকী বাইদেৱে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ উদ্যোগত ইয়াতে এটা ফ্ৰী মানে দুখীয়া ল'ৰা ছোৱালী পঢ়িব পৰাকৈ, যিবিলাক দুখীয়া ল'ৰা ছোৱালীয়ে আৰ্থিক নাটনিৰ কাৰণে স্কুলত এডমিশ্যন কৰিব পৰা নাই বা কিছু আৰ্থিক অসুবিধাৰ কাৰণে মাজৰ পৰা স্কুল ড্ৰপ আউট কৰিছে, এই ষ্টুডেণ্টখিনিক লৈ আমাৰ পাঠদান শেষ হোৱাৰ পিছত আমি এটা ফ্ৰী কোচিং চেণ্টাৰ এটা খুলিবৰ কাৰণে এই মাজুলীৰ লাচন চাপৰি নামৰ এই দুৰ্গম অঞ্চলত এই বাল্যচৰ নামৰ এটা অনুষ্ঠান ইয়াতে প্ৰতিষ্ঠা কৰিব বিচাৰিছে আৰু এই অনুষ্ঠানৰ যোগেদি আমাৰ এই পিছপৰা জনজাতীয় এই অঞ্চলটোৰ পৰা আমাৰ ল'ৰা ছোৱালীক বিভিন্ন ধৰণৰ এক মানৱ সম্পদ সৃষ্টিৰ কাৰণে সুবিধা হ'ব আৰু এই শুভক্ষণতে আমি মাননীয় আমাৰ ৰিণিকী বাইদেউ ডাঙৰীয়াক আমি ধন্যবাদ জনাবই লাগিব। মাজুলীবাসীৰ হয় এনে মহান উদ্দেশ্যলৈ যি মাজুলীৰ কাৰণে কাম কৰিব আহিছে আমি আদৰণি জনাইছোঁ আৰু শিক্ষাৰ অবিহনে আমি ক'তো আগবাঢ়িব নোৱাৰোঁ, গতিকে শিক্ষাক এক পৰ্যায়লৈ আৰু এনেকুৱা পিছপৰা অঞ্চলৰ এটা শিক্ষাৰ যোগেদি সামাজিকভাৱে
আগুৱাই নিবৰ কাৰণে যি প্ৰচেষ্টা অত্যন্ত প্ৰশংসনীয় আৰু ভৱিষ্যতৰ দিনত যাতেই যেন এই বাইলছৰ নামৰ বাইদেৱে যি উদ্যোগ লৈছে যি উদ্দেশ্যলৈ কাম কৰিব বিচাৰিছে অসমৰ এই দুৰ্গম বা অসমৰ পিছপৰা প্ৰতিটো অঞ্চলত যাতেই যেন এই অনুষ্ঠানটো এই প্ৰজেক্টটোৱে দুখী পাওক আৰু অসমখনক আগুৱাই নিয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি প্ৰচেষ্টা হাতত লৈছে এই প্ৰচেষ্টাৰ অংশীদাৰ হিচাপে বাইদেৱে লৈ উদ্যোগে অসমৰ শিক্ষা ব্যৱস্থাক প্ৰতিনিধিত্ব কৰক দেশৰ শিক্ষা ব্যৱস্থাক প্ৰতিনিধিত্ব কৰক বিশ্বৰ শিক্ষা ব্যৱস্থাক প্ৰতিনিধিত্ব কৰে এই শুভেচ্ছা থাকিল মাজুলীৰ পৰা উজ্জ্বল পেগু ৰিপৰ্ট এনি ভাৰত 24